সো হাই হেল্ল' এভৰিৱান আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু লগতে আজিৰ পৰাটো আৰু ভাদ মাহ ষ্টাৰ্ট হৈ গ'ল আজিৰ পৰা আৰু সকলো নামঘৰতে নাম কীৰ্তন এইবোৰ আৰম্ভ হৈ গ'ল সো এই এমাহটো নামঘৰত নাম কীৰ্তনেই হৈ থাকিব তো আজি ভাদ মাহৰ প্ৰথম বুলি আমাৰ শৰাই দিম বুলি ভাবিছোঁ নামঘৰত সৰুকৈ এখন শৰাই দিম বুলি ভাবিছোঁ আৰু লগতে ওচৰতে হয় নামঘৰটো আৰু আমাৰ মানে নামঘৰত মই যেতিয়াই ব্লগ ষ্টাৰ্ট কৰোঁ আৰম্ভ হৈ যায় বাৰু যেকি নহয় আজি ওচৰতে হয় নামঘৰটো আৰু আমাৰ মানে নামঘৰৰ ধৰক যিখিনি মানুহ আছে প্ৰত্যেক ঘৰে সদায় ভাদ মাহটোত এদিনকৈ শৰাই দিয়ে তো আজি প্ৰথম দিনাই আমাৰ শৰাই দিব সেইটো কাৰণে ভাবিছোঁ ইমান ভাল এটা ভিডিঅ' এটা বনাই দিওঁ ন কি কয় তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব আৰু আমাৰ নামঘৰটোও দেখাম আপোনালোকক লগতে নাম কীৰ্তন চব দেখাম আপোনালোকে খালি ভিডিঅ'টো চাই থাকিব Hold me close till I get up. Time is barely on our side. So guys, আমি নামঘৰ যাব এতিয়া ৰেডি হৈ গ'লো আৰু এইফালে আমাৰ বাইদেউজনীও আহি গৈছে পুৰা গণেশগুৰিৰ পৰা সে হাই আৰু এইফালে এজনী তো আমি যাব ৰেডি হৈ গৈছোঁ আৰু এইফালে আমাৰ আইতা আইতা নমস্কাৰ দিয়া অঁ হৈছে দিয়া তো আমি এতিয়া নামঘৰলৈ আৰু এতিয়া আমি নামঘৰলৈ গৈ আছোঁ এইফালে তেল তাৰপিছত ধূপ লৈ লৈছোঁ জ্বলাব লাগিব গৈ আছোঁ পামেই আৰু নামঘৰৰ ভিতৰলৈ সোমাই আহিলোঁ সোমাই আহি এতিয়া বা আৰু মই আমি দুয়োজনীয়ে এতিয়া চাকি দিলোঁ ভাদ মাহটো অসমীয়াসকলে এটি পবিত্ৰ মাহ হিচাপে গণ্য কৰে এই গোটেই মাহটোৱে অসমৰ গোটেই নামঘৰসমূহ নাম প্ৰসংগ কীৰ্তন আৰু তালৰ শব্দই ৰজন জনাই থাকে ভকতবৃন্দৰ নামৰ ধ্বনিয়ে প্ৰতিধ্বনিত হয় নামঘৰৰ চৌপাশ চতুৰ্দশ পঞ্চদশ শতিকাৰ যুগ সন্ধিক্ষণত যেতিয়া ভাৰতৰ বিভিন্ন প্ৰান্তৰ শতদ্ৰষ্টা ধৰ্মসকলে এই ভক্তি আন্দোলনৰ গুৰি ধৰিছিল সেই সময়ত অসম ভূমিত শ্ৰীমন্ত শংকৰদেৱে অনুৰূপ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল অসমৰ এই আন্দোলনৰ মুখ্য উদ্দেশ্য ভাগৱত ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ ঘটোৱা এই উদ্দেশ্য লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তাৰাৰ প্ৰিয়তম শিষ্য মাধৱদেৱে অসমত নাম ধৰ্মৰ প্ৰচাৰ কৰিছিল আৰু নামঘৰত প্ৰথমতে প্ৰসংগ কৰে আৰু এতিয়া নামঘৰৰ ভকতজনে প্ৰসংগ কৰি আছে তাৰপিছত মোৰ মাতাশ্ৰী মোৰ মায়ে নাম এটা দিলে যিহেতু মোৰো মা নামতি হয় সেইটো কাৰণে নাম এটা দিলে আৰু আমাৰ যিহেতু শৰাই দিছোঁ সেইকাৰণে মাক নাম এটা গাবলৈ দিলোঁ আৰু মায়েও গালে আপোনালোকেও শুনক
এতিয়া নাম প্ৰসংগ গোটেইখিনি শেষ হ'ল আৰু শেষ হোৱাৰ পিছত এনেকৈ লাষ্টত এটা প্ৰাৰ্থনা গোৱা হয়। আৰু শেষত যেতিয়া প্ৰাৰ্থনাটো গোৱা হয়, গোৱা হোৱাৰ পিছত এনেকৈ লাষ্টত ডবা বজোৱা হয়। তাৰপাছত ৰাইজক চাহ দিলোঁ। পুলত দেখোন তাতে ৰখি আছে। কি আনিছা কি আনিছা? কি চাহ? চিৰিয়াছলি চেনি থাকা নে নাথাকা? দে আমি আৰু এইফালে এতিয়া ময়ো খাই দিলোঁ। চাহত আছিলে নিমকি, বিস্কুট আৰু ভজা। আজি সকলোবোৰ ভালে ভালে হৈ যোৱাৰ পিছত ভকতক সেৱা কৰিলোঁ। আজি পবিত্ৰ ভাদমহীয়া উপলক্ষে ভকতৰ ওচৰত আগবঢ়াই সেৱাপাতি জনাইছোঁ। এই সেৱাৰ ফলত গীগেৰি গৃহবদ্ধসকলৰ ওপৰত মংগল সাধন কৰি ভগৱন্তৰ কৰ্ম এনে আগন্ত কৰে তাৰ দেহা দক্ষন্ত প্ৰদান কৰি ভগৱন্ত বচি প্ৰসন্ন সগা পূজা কৰিব লাগে। দেৱতৰ তীৰ্থত কৰি ভকতে ভকতক বুজিলে বচি প্ৰভুত এই ভকত সেৱাৰ যোগেদি তাৰ সৰ্বত্ৰ প্ৰকাৰৰ উৎকৰ্ষ সাধন কৰি ভগৱন্ত বচি প্ৰসন্ন হয় কৃপা কৰিবলৈ প্ৰভু ত্ৰাহী ৰাম নিৰঞ্জন নিৰাকাৰ হৰি কৰ কৃষ্ণ কৃপা হাব কৰম কৰিবলৈ কৃষ্ণ হৰি ৰাম।